Sanam ko johar ge ar tihinya inya nawa video re ape sanam kuñ atang daram pe kena. Tobe tihin pe nyelañ kena noa Golondi gada re mininya. Noa do Golondi gada kena ar hante Bhutan kon hej kena. Noa do Bhutan kon noa da do hijuk kena ar hante mane India te chalak kena. Ado tihin indo Nawasagen mandir ten chalak kena chida je onde mite nawa gi girja orak ko binaw kada ar ona girja orak tihin le udhawa ar onde ᱤᱧ ᱠᱚ ᱱᱮᱣᱛᱟᱣ ᱠᱟᱫᱤᱧᱟ ᱟᱫᱚ ᱤᱧ ᱦᱚᱸ ᱢᱟᱱᱮ ᱚᱱᱟ ᱜᱤᱨᱡᱟᱹ ᱚᱲᱟᱜ ᱩᱰᱷᱟᱹᱣ ᱞᱟᱹᱜᱤᱫ ᱤᱧ ᱥᱮᱱᱚᱜ ᱠᱟᱱᱟ ᱟᱫᱚ ᱫᱮᱞᱟ ᱵᱷᱤᱰᱤᱭᱳ ᱞᱟᱦᱟ ᱥᱮᱫ ᱵᱚᱱ ᱧᱮᱞ ᱤᱫᱤᱭᱟ ᱡᱮ ᱚᱸᱰᱮ ᱪᱮᱫ ᱞᱮᱠᱟ ᱞᱮ ᱩᱰᱷᱟᱹᱣᱫᱟ ᱟᱨ ᱪᱮᱫ ᱞᱮᱠᱟ ᱞᱮ ᱯᱨᱳᱜᱨᱟᱢᱟ ᱱᱚᱜᱼᱚᱭ ᱱᱤᱛ ᱫᱚ ᱥᱮᱴᱮᱨ ᱱᱟᱹᱧ ᱟᱨ ᱟᱹᱰᱤ ᱢᱚᱡᱽ ᱜᱤᱨᱡᱟᱹ ᱚᱲᱟᱜ ᱠᱚᱦᱚᱸ ᱠᱚ ᱥᱟᱡᱟᱣ ᱥᱟᱯᱲᱟᱣ ᱠᱟᱫᱟ ᱦᱚᱲ ᱠᱚᱦᱚᱸ ᱠᱚ ᱦᱮᱡ ᱡᱟᱨᱣᱟ ᱵᱟᱲᱟᱣ ᱠᱟᱱᱟ This conventional Orak Santali Mission People Missionary Ticket Mananiya Matias Tudu Ticket Ami Agote Amar Nawasagen Hoi Eta Santali Ponsidi Ami Agari Lomoi Sakuri Suprotam Bagi Gasosi Ami Ticket Oke Opera প্ৰথমে মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ দ্বিতীয়তে আজি নাৱাসাগেন বেপ্টিষ্ট মণ্ডলীৰ পালক লগতে আমাৰ বড়ো বেপ্টিষ্ট কনভেনশ্যনৰ মাননীয় মিছন ছেক্ৰেটাৰী ছাৰ আৰু বিভিন্ন ঠাইৰ পৰা অহা আমাৰ নিমন্ত্ৰিত আলহীসকল লগতে নাৱাসাগেন বেপ্টিষ্ট মণ্ডলীৰ খ্ৰীষ্ট বিশ্বাসী আৰু কানপুৰ বেপ্টিষ্ট মণ্ডলীৰ পালকৰ লগত যিমান খ্ৰীষ্ট বিশ্বাসী আছে সকলোকে মই খ্ৰীষ্ট নামত নমস্কাৰ জনাইছোঁ মই পদ এটা পঢ়িম উপদেশক 2 বিধায় 10 পদটো মই পঢ়িম উপদেশক 2 বিধায় 10 পদ ইয়াত এনেকুৱা লিখা আছে আৰু মোৰ চকুৱে যিহলৈ ইচ্ছা কৰিলে মই তাক তাৰ পৰা আঁতৰাই নাৰাখিলোঁ মই মোৰ মনত কোনো আনন্দৰ পৰা আটক নকৰিলোঁ কিয়নো মোৰ সকলো পৰিশ্ৰমৰ কাৰণে মোৰ মনে আনন্দ লাভ কৰিলে আৰু মোৰ সকলো পৰিশ্ৰমত পোৱা এয়ে মোৰ অংশ হ'ল মই সন্তানক পঢ়িব ইচ্ছা কৰিছোঁ আর যাহানা কি ইয়া মেক কিন নে খোঁজকে ওনা কিন লাগি ওনা তো দই বারণ দেনা ইয়া মন দো ওকা রস্তে হো গই বাংলা এতে ইয়া মন দো ইয়া সানাম ধাম রকত ইয়েতে রস্তে কান তাইকনা আর ওনা দো ইয়া সানাম ধাম রকত রিয়া পুরেই কি তাইকনা নওয়াসাগেন বেপ্টিষ্ট মণ্ডলীৰ খ্ৰীষ্ট বিশ্বাসীসকলে যিটো ইচ্ছা কৰিছিলে বা যিটো ভাবিছিল আৰু যিটো ইচ্ছা কৰিছিল আৰু সেই ইচ্ছাটো তেওঁলোকে মানে আঁতৰাই নাৰাখিলে কিন্তু তেওঁলোকে কষ্ট কৰিলে পৰিশ্ৰম কৰিলে দান দিয়া থাকিলে আৰু তেনেকুৱা টকা পইচা কাম বন সময় এই সকলো দি তেওঁলোকে মানে পৰিশ্ৰম কৰি তেওঁলোকৰ যিটো ইচ্ছা আছিল সেই ইচ্ছাটো তেওঁলোকে পূৰণ কৰিলে আৰু সেইমতে আজি গীৰ্জাঘৰখন তেওঁলোকে নিৰ্মাণ কৰিব পাৰিলে আপোনালোকে কাৰ মতে এই ঘৰখন প্ৰতিষ্ঠা কৰিছে মোৰ বিশেষকৈ ক'ব ঈশ্বৰ জীৱাৰ নামেৰে আমি এই ঘৰখন প্ৰতিষ্ঠা কৰিছোঁ ধন্যবাদ গীতমালা 127 নম্বৰ এনেকুৱা আছে জীৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা জীৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই পৰ্যায় নিচিনা তো এই ঘৰখন ঈশ্বৰে আশীৰ্বাদ কৰক আমি এই সময় পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মা নামত এই ঘৰখন মুকলি কৰিছোঁ
এই চাবিখন আমাৰ পালপাৰাটোত এটা সান্তালী পঞ্চীৰে আমি আদৰি ল'বলৈ ইচ্ছা কৰিছোঁ। আৰু আজি আমাৰ এই গীৰ্জাঘৰ প্ৰতিষ্ঠাৰ সময়ত সহযোগ দিলে আপোনালোকৰ বহুমূলীয়া সময় ঈশ্বৰৰ গৌৰৱৰ্থে আমাক আহি উৎসাহ দিলে, তাৰ কাৰণে আমি সঁচাকৈ আপোনালোকক ধন্যবাদ দিছোঁ। এই সময়ত আমি সন্তালী পঞ্চীৰে আপোনালোকক নাৱাচাগেন লৈ আদৰি ল'বলৈ ইচ্ছা কৰিছোঁ। মোৰ অন্তৰৰ পৰা খ্ৰীষ্টৰ প্ৰেমৰ নমস্কাৰ জনাইছোঁ, ঈশ্বৰৰ ধন্যবাদ দিছোঁ আৰু আপোনালোককো মই এই সন্মানলৈ পালন কৰি ধন্যবাদ যাচিছোঁ। সঁচাকৈ আমি সুখী হৈছোঁ, আমি বহুত প্ৰাৰ্থনা কৰিলোঁ আৰু সঁচাকৈ এই গোটেই সপ্তাহটো Jesus